Hello everyone. Good morning. সকলোকে স্বাগতম জনাইছো মোৰ চেনেল কুকুট প্ৰিয়ংকালৈ আৰু আশা কৰোঁ সকলোৱে নিশ্চয় বহুত ভালে আছে। মোৰ খবৰ এতিয়া বৰ্তমান ভালে, কিন্তু আজি 2-3 দিন আগত মোৰ খবৰ তেনেকৈ ভাল নাছিলে, কাৰণ মোৰ গাটো অলপ ভাল নাছিলে। মোৰ মানে জ্বৰ হৈ আছিলে, তো বৰ্তমান মই সুস্থ। সেয়াই ভাবিলোঁ, মানে 2-3 দিনৰ পৰা মই কোনো ধৰণৰ ভিডিঅ' বা একো দিয়া নাই, সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, ব্লগ আৰম্ভ কৰোঁ। আৰু আজি এতিয়া ৰাতিপুৱা হৈছে 7 বাজিছে। মই উঠি পেলাই চাহ পানী খোৱা নাই বাৰু, মুখ ধুই আহিলোঁ, ফ্ৰেছ হৈ আহিলোঁ। আৰু মোৰ ল'ৰা ভিভানো শুয়ে আছে বৰ্তমান, তো ভাবিলোঁ মৰ্ণিঙৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। দিনটোত কিছু দৃশ্য আপোনালোকৰ ওচৰত দেখুৱাব চেষ্টা কৰিম, আৰু চাওঁ পাৰিলে কিবা ৰেচিপিও দিম আপোনালোকক। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদিহে ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো কেনে পালে শেষত জনাবলৈ মোক নাপাহৰিব। তো বলক, আমাৰ ভিভান উঠি গ'ল। কৈ দিয়া গুড মৰ্ণিং গাইজ। নাই, শুই উঠিছে, লাজো কৰিলে। ৰঙা চাহ বনাইছোঁ, যিহেতু চৰ্দি জ্বৰ টাইপ হৈ আছে, সেইকাৰণে গাখীৰ চাহ নাখাওঁ মৰ্ণিঙে, ৰঙা চাহ খাম এতিয়া। চাহখিনি হৈ গৈছে, চাহ খাবলৈ ৰেডি। তাক খেলিবলৈ আৰম্ভ কৰাই দিছোঁ আৰু। ভিভান, ভিভান চাহ, ভিভান এইপিনে বাবা। ক'ত তুমি খেলি কৰি আছা নেকি? এতিয়া খেলি কৰি থাকা দেই, ধুনকে। চাহখিনি চেকি আনিলোঁ, আৰু লগত লৈছোঁ 2টা কাজু বৰফি, আৰু লগত চানপাপৰি 2 পিচ, আৰু মমছ মেজিক বিস্কুটটো। শিখা আৰু মোৰ বাবে লৈ আহিছোঁ চাহ, তাই আৰু মই একেলগে খাম। তো চাহখিনি খাই লওঁ। চাহখিনি খোৱা খতম কৰি লওঁ। চাহ খালোঁ, আৰু ভিভানক এচামুচ চেৰেলেক্স খুৱাই ল'ম। সি উঠিছে যিহেতু মুখ ধুৱাই দিলোঁ, তাক এইখিনি খুৱাই লওঁ মই। আৰু তাৰ দুষ্টামি চাব, আইতা 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 চিঞৰি থাকে। আইতা মাতাচোন। আৰু এতিয়া বাজিছে 10টা। ভিভানকতো খুৱাব নোৱাৰিলোৱে তেতিয়া, চেৰেলেক্সখিনি অকণমান খালে, আৰু এতিয়া আমি অকণমান ভাতকে খাই দিম, কাৰণ ৰাতি মাংস আছিলে, আৰু ৰাতি গা বেয়াৰ কাৰণে ভাত খাবলৈ পৰা নাই, সেইকাৰণে ভাবিলোঁ অকণমান ভাতকে খাই দিওঁ। মায়ে ভাত বনাইছে, তো ভাতখিনি খাই লওঁ, তাৰপিছত আকৌ লগ পাম। ল'ৰাই ফাৰ্ষ্ট টাইম ললিপপ খাবলৈ ট্ৰাই কৰিছে। খাই দিয়া, মাহী আনি দিছে, খাই দিয়া। খাই দিয়া ললিপপ। গা ধোৱাৰ আগতে অকণমান খাই লওক। চাওক, চিকেন তন্দুৰী হাফ প্লেটে অৰ্ডাৰ কৰিছিলোঁ, যিহেতু খোৱা মানুহ বেছি নাই, সেইকাৰণে মই আৰু শিখাই মিলিয়ে খাম। তাৰপিছত লগত ভাত খাবলৈও টাইম হৈছে, ভাতো আনিছোঁ। ভাতৰ লগত আজি বিশেষ নাই একো। ভাতৰ লগত আছে আজি কচুৰ চব্জি, চয়াবিন আলু কচুৰ সৈতে চব্জি, বেঙেনা ভাজি, দালি, আৰু প্লেন ভাত, আৰু এয়া তন্দুৰী। তো আমি খাই লওঁ এতিয়া। ভাত পানী খাই ৰেডি, আৰু এতিয়া আমি অকণমান ৰেষ্ট লৈ আছোঁ। আৰু ছাইডত ভিভানে খেলি আছে, আৰু মই ছাইডতে এনেই ৰেষ্ট লৈ আছোঁ অলপ।
তো আজিও আপোনালোকক কোনো ধৰণৰ ৰেচিপি দিয়া নহ'ল, মোৰ গাটো বিশেষ ভাল নহয়, সেইকাৰণে মই আজি কোনো ধৰণৰ স্পেচিয়েল একো বনোৱা নাছিলোঁ, সেইকাৰণে আপোনালোকক ৰেচিপিও দিয়া নহ'ল। আৰু এতিয়া হৈছে আপোনাৰ ইভিনিং, ভাবিলোঁ কি খোৱা যায়, সেয়াই মেগী বনাই লৈছোঁ চিম্পলভাৱে, লগত লৈছোঁ এটা প্লেন অমলেট। তো এইখিনি খাই লওঁ, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। হঠাৎ ডিচিজন হ'ল হেঙেৰাবাৰীলৈ যাব লাগিব, হাজবেণ্ড আহি পাইছে, তো মই ৰেডি হৈ লওঁ, তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। তুমি ৰেডি হ'লানে? অঁ, আমি ঘৰলৈ যাম এতিয়া, ৰেডি হৈ লোৱা। চাহ খাই আছে, বেটাক ৰেডি কৰাই আছোঁ, আৰু এতিয়া আমি যাম লাহেকৈ। অহাৰ সময়ত মই ভিডিঅ' নকৰিলোঁ, কাৰণ আহিবৰ টাইমখিনিত বৰ বেয়া লাগে, মাৰো মনটো বেয়া লাগে, নাতি গুচি আহিব, লগতে ছোৱালী গুচি আহিব, সেয়ে মই সেইখিনি টাইম ভিডিঅ' কৰা নাই। এতিয়া গৈ আছোঁ, ঘৰ গৈ লওঁ। ঘৰ আহি পালোঁ, মানে হেঙেৰাবাৰী মোৰ হাজবেণ্ডৰ ঘৰ, মোৰ নিজৰ ঘৰ আহি পালোঁ, আৰু এতিয়া ফ্ৰেছ আপ হৈ লওঁ। আৰু ভিভান আহি থাকোঁতেই শুই গৈছিলে সি, আৰু ভিডিঅ'টো আজি ইয়াতে সামৰিম, যিহেতু মানে ভাল লগা নাই, তো আৰু ভিডিঅ'টোত বিশেষ একো নেদেখাওঁ আপোনালোকক আজি। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই বাই।